আজি অল BTC নন প্ৰভিজনেশ্যন LP আৰু UP টিচাৰ এছ'চিয়েশ্যন তৰফৰ পৰা প্ৰথমে সাংবাদিক বন্ধুসকললৈ আমি ধন্যবাদ জনাইছোঁ। আজি আমি এই কোকৰাঝাৰ সাহিত্য সভা ভৱনত উপস্থিত আমাৰ অল BTC নন প্ৰভিজনেশ্যন LP আৰু ME টিচাৰসকলক একগোট হৈ আজি আমি ক'ব এই বিচাৰিছোঁ যে যোৱা 11 ফেব্ৰুৱাৰী 2026 তাৰিখত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে BTCত এখন আমাৰ ভেঞ্চাৰ স্কুলৰ এখন প্ৰভিঞ্চিয়েশ্যন কৰাৰ কাৰণে এখন আইন তৈয়াৰী কৰা হৈছিল আৰু এই আইনখন অসম চৰকাৰলৈ পঠোৱা হৈছিল। গতিকে আমি এই ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক, আমাৰ BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীক তেওঁক লগতে আমাৰ EM ৰবিৰাম নাৰ্জাৰী লগতে আমি সকলো কৰ্তৃপক্ষক, আমাৰ বলিষ্ঠ নেতাসকলক এই ক'ব বিচাৰিছোঁ যে আগন্তুক 6 তাৰিখ জুলাই 6 তাৰিখত যিখন অসম বিধানসভাত বাজেট অধিৱেশন হৈ আছে, তাতে আমাৰ এই BTCৰ শিক্ষকসকলৰ যি সমস্যা লৈ এখন বিল বনোৱা হৈছিল আৰু এই বিলখন আমাৰ কেবিনেটে BTCৰ কেবিনেটত পাছ কৰি অসম চৰকাৰলৈ দিয়া হৈছিল। সেই বিলখন যাতে আমাৰ অহা 6 তাৰিখে বাজেটত অসম বিধানসভাত যাতে আমাৰ এই বিলখন অন্তৰ্ভুক্ত কৰে, তাকে আমি আমাৰ এই নন BTC টিচাৰ এছ'চিয়েশ্যনৰ LP আৰু ME টিচাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি কাতৰ অনুৰোধ জনাইছোঁ। আমি এই জনাইছোঁ যে কাৰণ আমি বহু যুগ ধৰি আমি বিনা বেতনত আমি কৰ্মৰত কৰি আছোঁ। কোন ল'ৰা ছোৱালীক আমি শিক্ষাদান দি আছোঁ আৰু আমি শিক্ষাদান দিয়াৰ পিছত এওঁলোকক আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ শিক্ষাদান দিয়া ল'ৰা ছোৱালীসকল আজি কোনোবা আৰ্মি, কোনোবা CRP, কোনোবা এডভোকেট, কোনোবা IPS অফিচাৰ, এমনকি আমাৰ অসম বিধানসভাৰ মজিয়াত MLA সকলক আমাৰ এই ভেঞ্চাৰ স্কুলৰ পৰা পঢ়ি যোৱা আমাৰ কিছুমান সদস্য বিধানসভাৰ বৰ্তমান সদস্য হিচাপে MLA হিচাপে নিয়োজিত হৈছে। গতিকে আমি অসম চৰকাৰক আমি অনুৰোধ জনাম যে আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যা যিখিনি আছে সেই সমস্যাখিনি আপোনালোকে যাতে আমাক এইবাৰ একেবাৰে নিষ্পত্তি কৰে। আমি তাৰ কাৰণে আমি অসম চৰকাৰক আমি বাৰ আমি অনুৰোধ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ বহুত আমাৰ অসমৰ কাৰণে বহুত কিছু কৰিছিল আৰু এতিয়ালৈকে বহুত কৰি আছে। তা আমি আমাৰ BTCৰ এই সমস্যাখিনি, এই বিলখন যাতে সুকলমে মাননীয় মুখ্যমন্ত্ৰী যাতে আমাৰ এই আগন্তুক বাজেটত যাতে পৰিপূৰ্ণ হিচাপে বিলখন যাতে আমাৰ নিয়োগ কৰে, তাৰে কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি বাৰে আমাৰ এই টিচাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি কাতৰ অনুৰোধ কৰিছোঁ। গতিকে আমি আশাবাদী যে আমাৰ এই বিলখন এই অহা 6 জুলাইত তেওঁলোকে যাতে আমাৰ বাজেটত ধৰে। আমি এইখিনি কৈ আমি সন্মানীয় মুখ্যমন্ত্ৰীক পুনৰাই আকৌ ধন্যবাদ দি যাতে আমাক এই কামখিনি কৰি আমাৰ শিক্ষকসকলৰ যাতে মুখৰ ফালে হাঁহি যাতে আহি যায় বা ভাল এটা সময় যাতে আহে, তাৰে কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কাতৰ অনুৰোধ জনাইছোঁ। নমস্কাৰ।